আজি পানীপুৰি ৰেচিপি এটা দিব লৈছোঁ। ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিব। প্ৰথমে লৈ লৈছোঁ মই চাটনিটো বনাব। চাটনিত মই লৈছোঁ পদিনা, ধনিয়া আৰু কেঁচা জলকীয়া। তাৰপিছত মই সৰহকৈ পানী দি চাটনিকণ বহাই লৈছোঁ। তাৰপিছত তেতেলী লৈছোঁ, মানে মই নেমু দিয়া নাই আৰু তেতেলী ইউজ কৰিব লৈছোঁ। সৰু সৰুকৈ পিঁয়াজ জলকীয়া কাটি লৈছোঁ। তেতেলীখিনি মই ভালদৰে গুড়ি কৰি পানীৰ লগত চাটনিৰ পানীটোৰ লগত মিক্স কৰি দিছোঁ। আপোনালোকে ইয়াতে চাট মছলা, ক'লা নিমখ আৰু ঘৰুৱা সদায় ইউজ কৰি থকা নিমখটো দি দিব। আলু পিটিকাখিনি মই আলু আগতে উহুৱাই লৈছিলোঁ, বাকলি এৰুৱাই। তাতে জলকীয়া সৰুকৈ কাটা, পিঁয়াজ সৰুকৈ কাটা, তাৰপিছত বুট, চাট মছলা, নিমখ আৰু ক'লা নিমখ গোটেইবিধ মিক্স কৰি দিব লৈছোঁ। এয়া বুট দিছোঁ, আধা ভিজা বুট, কাৰণ মই আধা ভিজা বুটটো খাই বেছি ভাল পাওঁ। এনেকৈ আপোনালোকে হয়তো বইল কৰি ল'ব পাৰে, আপোনালোকৰ নিজৰ মৰ্জি হয়। মোৰ আলু পিটিকাখিনি তৈয়াৰ হৈছে। পুৰিটো মই ৰেডি কৰিলোঁ, দোকানৰ পৰা কিনি আনি মই ঘৰতে ভাজি লৈছোঁ।